আজিৰ বিষয় হৈছে মানৱ জাতিৰ বাবে গৰু বিহুৰ প্ৰয়োজনীয়তা। চত মাহৰ সংক্ৰান্তিৰ দিনা বহাগ বিহুৰ আৰম্ভণিতে গৰু বিহুৰ পালন কৰা হয়। সেইদিনা ৰাতিপুৱাৰে পৰা গৰু বিহুৰ পালন কৰা হয়। ৰাতিপুৱা গৰু গা ধোৱাৰ আগতে হালধি আৰু মাটিমাহ পিষি গৰুৰ গাত সানি দিয়া হয়। তাৰ পিছত মাখিয়তী আৰু দীঘলতি পাতেৰে কোবাই কোবাই পথাৰলৈ লৈ যোৱা হয়। ইয়াৰ পৰা বিশ্বাস ৰখা হয় যে মাখিয়তী পাতেৰে কোবালে বছৰৰ বাবে গৰুক মাখিয়ে আমনি নকৰে। আৰু তাৰ পিছত পথাৰত নি হৰিধ্বনি দি গৰুক গা ধোৱা হয়। ইয়াৰ পৰা গৰুৰ নানান ধৰণৰ ৰোগ থাকিলেও দূৰ হয়। আৰু তাৰ পিছত গৰু গোহালিও চাফা কৰা হয়। আমাৰ কৃষি কৰ্মক আগবঢ়াবৰ বাবে আৰু মাটিক সুৰক্ষিত কৰি ৰাখিবৰ বাবে গৰুৱে হ'ল মুখ্য সাধন। সেইবাবে হিন্দু সমাজত পৰম্পৰাৰ পৰা গৰু পূজা কৰি অহা হৈছে। আৰু গৰুৰ সুস্বাস্থ্যৰ বাবে বিজ্ঞানসন্মতভাৱে গৰু বিহু পালন কৰি অহা হৈছে। গৰু বিহুৰ দিনা মানুহে 100 এবিধ শাকেৰে ৰন্ধা আঞ্জা খালে নিৰোগী হয় বুলি কোৱা হয়। গধূলি সময়ত তৰা বা মৰাপাতৰ নতুন পঘা দিয়াটো নিয়ম। ইয়াৰ লগত গোহালিত চাকি বন্তি জ্বলাই গৰুক পিঠা খুৱাই দিয়া হয়। গৰু বন্ধাৰ পিছত ঘৰৰ চৌহদত বিভিন্ন ঠাইত নানান ধৰণৰ সামগ্ৰী যেনে ধান খেৰ, তুঁহগুৰি, ভাং গছৰ আগ, কেয়া কঁঠালৰ পাত, জেতুলী পকা গছৰ পাত ইত্যাদি বনৌষধি জ্বলাই ধোঁৱা তৈয়াৰ কৰি জাক দিয়া হয়। ইয়াৰ পৰা ঘৰৰ ওচৰৰ পৰিৱেশত থকা জীৱাণু তথা অনিষ্টকাৰী পোক-পতংগসমূহ দূৰ হয়। মহাভাৰতত কৈছে গৰুৱে যি জগাত ভয়মুক্ত হৈ থাকি উশাহ নিশাহ লোৱা এৰা কৰে, সেই সম্পূৰ্ণ অঞ্চলত গৰুৰ উশাহ নিশাহৰ পৰা পবিত্ৰ হৈ উঠে। ভগৱান শ্ৰীকৃষ্ণই গৰুক ইমানেই সন্মান কৰে যে যিজন ভক্তই গৰুৰ সেৱা কৰে, ভগৱান শ্ৰীকৃষ্ণই নিজে আহি সেই ভক্তজনৰ সেৱা শুশ্ৰূষা কৰে। ইয়াৰ পৰা বুজিব পৰা যায় যে ভগৱান শ্ৰীকৃষ্ণৰ বাবে গৰু কিমান আপোন। সেইবাবে অসমীয়া সংস্কৃতিত গৰু বিহু তথা গৰুৰ পূজা কৰি গৰুৰ সন্মান দিয়া হয়। কিন্তু আমাৰ সমাজত থকা যিকোনো ধৰ্মৰে মানুহ নহওক কিয়, যদি গৰুক হত্যা কৰি মাংস খায় তেতিয়া অসমীয়া সংস্কৃতিৰ বহুত ক্ষতি হ'ব। সেইবাবে অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ কাৰণে অসমত গৌ হত্যা বন্ধ হোৱা অতি প্ৰয়োজনীয়। কাৰণ অহা ভৱিষ্যতত ধৰিত্ৰী মাতা আৰু মানৱ জাতিক দুখ কষ্টৰ পৰা গৰুৱে মুক্ত কৰিব। সেইবাবে বৰ্তমান অৱস্থাত গৰুৰ সুৰক্ষা অতি প্ৰয়োজন।